কেইখন ৰাষ্ট্ৰীয় উদ্যান? 7খন। এতিয়া তোমালোকৰ মানুহ কেইজন আছা? এতিয়া 7জনকে এখন এখন ৰাষ্ট্ৰীয় উদ্যানৰ নাম দিয়া হৈছে ন? এতিয়া সকলোৱে নিজৰ নিজৰ ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম ক'বা আৰু কোন কোন জিলাত আছা ক'বা দেই। যদি মনত নপৰে মই কৈ দিম বাৰু। তুমি কি ৰাষ্ট্ৰীয় উদ্যান? মই মানাহ ৰাষ্ট্ৰীয় উদ্যান। মানাহ ৰাষ্ট্ৰীয় উদ্যান। তুমি কোন জিলাত? মই বাক্সা আৰু চিৰাং। তুমি বাক্সা আৰু চিৰাং জিলাত আছা। তুমি কি ৰাষ্ট্ৰীয় উদ্যান? ডিব্ৰু-চৈখোৱা। ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান। তুমি কোন কোন জিলাত আছা? তিনিচুকীয়া, ডিব্ৰুগড়। তিনিচুকীয়া আৰু ডিব্ৰুগড়। ডিব্ৰুগড়। তুমি কি ৰাষ্ট্ৰীয় উদ্যান? দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান। দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান। তুমি কোন কোন জিলাত আছা? তিনিচুকীয়া আৰু ডিব্ৰুগড়। তিনিচুকীয়া আৰু ডিব্ৰুগড়। তুমি কি ৰাষ্ট্ৰীয় উদ্যান? ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান। ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান। তুমি কোন জিলাত আছা? কোকৰাঝাৰ। কোকৰাঝাৰ। তুমি কি ৰাষ্ট্ৰীয় উদ্যান? নামেৰি ৰাষ্ট্ৰীয় উদ্যান। নামেৰি ৰাষ্ট্ৰীয় উদ্যান। তুমি কোন জিলাত? শোণিতপুৰ জিলাত। তুমি কি ৰাষ্ট্ৰীয় উদ্যান? ওৰাং। ওৰাং কি? ওৰাং ৰাষ্ট্ৰীয় উদ্যান। ওৰাং ৰাষ্ট্ৰীয় উদ্যান। তুমি কোন কোন জিলাত আছা? দৰং। দৰং, ওদালগুৰি ওদালগুৰি আৰু শোণিতপুৰ। শোণিতপুৰ। ৰাষ্ট্ৰীয় উদ্যান? কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। হা? কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। তুমি কোন কোন জিলাত আছা? নগাঁও, কাৰ্বি আংলং, গোলাঘাট। ঠিক আছে হ'ব।